ইমান যে বৰষুণ দি আছে এইকেইটা দিন বা এৰা নামে লোৱা নাই বৰষুণ বাপৰে কি যে হ'ব নহয় চাৰিওদিশে এতিয়া পানীয়ে ভৰি পৰিছে গাঁও ভূঞে চহৰে নগৰে ৰাস্তাই ঘাট সকলো ডুবি গৈছে পানীৰে এনেকুৱা বতৰত একদম ভাল নালাগে নহয় জানো যেতিয়া ৰ'দ দিব তেতিয়া মনটো অকণমান ভাল লাগে আকৌ গৰম বুলি কৈ আকৌ মনটো এই ইমান গৰম মানুহবোৰৰ গৰমতো শান্তি নাই বৰষুণ দিলেও শান্তি নাই এইখন পৃথিৱীয়েই বেলেগ নহয় একেবাৰে ইচ্ছা অনুযায়ীহে কামবোৰ চলে মানুহৰ এতিয়া বৰষুণ দি আছে যাব নোৱাৰি কিয় চাৰিওফালে পানীৰে পানী ভৰি পৰিছে আকৌ যেতিয়া ৰ'দ দিব পানী খাই নাপায় মানুহবোৰে ইমান ৰ'দ দিব লাগেনে এনেকুৱা এটা কথা কয় মানুহে তাৰমানে বতৰবোৰক ভালকৈ কথা ক'বই নাজানে এনেকৈ ক'লে এনেকৈ হ'ব তেনেকৈ ক'লে তেনেকৈ হ'ব কিন্তু আচলতে দুয়োটা বস্তুৱেই প্ৰয়োজন বৰষুণো প্ৰয়োজন ৰ'দো প্ৰয়োজন কিন্তু বৰষুণ বেছি দি থাকিলে ভাল নালাগে একেৰাহে যদি 3 দিনমান দি থাকে একদম ভাল নালাগে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে মানুহে কাম কৰা বন্ধ হৈ যায় বিভিন্ন ধৰণৰ কামৰ বাবে ওলাই যোৱা বন্ধ হয় ৰাস্তা ঘাটবোৰ পানীৰে উপচি পৰে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে এনে অকণমান ক'লোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব